মাথাটো মিহিকে গৰম হ'ব মানে দেহাটো অলপমান গৰম। ইয়াতে মই মানে ভালকে খাৰাও হ'ব পৰা নাই। গাইছ এইখিনি মই জাগাখিনি আহি পালোঁ মানে ইণ্টাৰজাৰ কাফল মিঠা হতা লোক বল। ৱেলকাম টু মালাং মেঘালয়। হাইলো নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই মিহি ব্লগছলৈকে আপোনালোকক স্বাগতম জনাইছোঁ। তো গাইছ আজি আমি যাইছোঁ চিলডুবি ৱাটাৰফল। তাতে আমি যাইছোঁ বৰ্তমান মোৰ লগত বা কেইটা যায় মই বৰ্তমান এতিয়ালৈকে গম পোৱা নাই। মই তাকেলৈকে দোকানলৈকে যাই লওঁ, তাৰপাছত মই আপোনালোকক দেখাই আহিছোঁ। ইয়ালৈকে আহি পালোঁ আৰু বৰ্তমান এটা আহিব বাকী আছে। আমি গোটেইকেইটা আহি ৰেডি হৈ ল'লোঁ। এতিয়া আমি ডাইৰেক্ট আপোনালোকক চিলডুবিত যাই কিনে আপোনালোকক লগ কৰি আছোঁ। ৰ'ব গাই তো গাইছ ৰ'ব ইমান সোনকালে চিলডুবি যাব নালাগে, অলপমান ৰাস্তাৰ ভিডিঅ' চাই লওক আপোনালোকে মিহিকে, তাৰপাছত আপোনালোকে চিলডুবি যাব। ৱেলকাম টু মালাং মেঘালয়। তো গাইছ এতিয়া আমি আহি পালোঁ, অলপ ভিতৰত দেখি যাই পেলাই আপোনালোকক মই দেখাই আছোঁ। বৰ্তমান এতিয়ালৈকে আমি চিলডুবি পোৱা নাই আৰু চিলডুবি পাবলৈ আৰু বেছি দূৰ নাই, অলপমান আছে। অলপ চাহ তাহ খালোঁ আৰু এইটোফালে অলপমান নদীৰ হেৰি আছে, তাতে অলপমান আপোনালোকক মই দেখাম। ইয়াতে জিৰণি ঘৰ আছে, ইয়াতে আপোনালোকে বহিব পাৰে। আৰু এইটোফালেদি মই আপোনালোকক এটা ভিউ দেখাই দি আছোঁ, অলপমান ৰ'ব আপোনালোকে ধৈৰ্য ধৰক। ইণ্টাৰজাৰ কাফল মিঠা হতা লোক বলতিয়ে মানে ইমান এটা খাচ নহয়, তথাপিও মই আপোনালোকক এটা দেখাই দিছোঁ। ক'ত যাই পেলাই অলপ দেখাই আছোঁ। তো গাইছ এইখন এখন গাঁও পালোঁ, মানে এনেকুৱা চাফ চিকুণ গাঁও আপোনালোকে চাওক ভালদৰে। এইখিনি মই জাগাখিনি আহি পালোঁ, মানে এনেকুৱা চাফা এনেকুৱা পৰিষ্কাৰ, মানে চাবাই ভাল লাগে। মানে চাব পাৰে আপোনালোকে ডাষ্টবিন, এইবিলাক হ'ল ঘৰে ঘৰে ডাষ্টবিন। এটা আপোনালোকে এটা পেকেটো নাপাব, আপোনালোকে এনেকুৱা চাফা হয়। আৰু চাব পাৰে মজা, তাৰমানে একদম বেলেগ আৰু ভিউ। ইমান ধুনীয়াকৈ ফুল গছ ৰাখি থৈ দিছে ৰাস্তাৰ ঘৰে ঘৰে, আৰু এনেকুৱা চাফা মানে প্ৰায়ভাগ মানে এটা পেকেটো নাই, মানে এটুকুৰা কাগজো নাই, আৰু এনেকুৱা চাফা। তো আপোনালোকে যদি আহিব পাৰে এবাৰ আহি চাব, চিলডুবিৰ ফালে হয়। ইমানখিনি ভিতৰত আহিও যি ইমান ধুনীয়া চাফ চিকুণ, ইমান পৰিষ্কাৰ, মানে নেচাৰেল বিউটিৰ ভৰাৰ মাজতে মানে আছে। চাওক ইমানখিনি ভিতৰতে আমি য'ত থাকোঁ, যিয়ে কি নাথাকোঁ, আমাৰ জেগাবিলাক চাওক আৰু আপোনালোকৰ জেগাবিলাক চাওক অলপমান, আৰু এইখিনি জেগা চাওক আপোনালোকে অলপমান। প্ৰতিটো ঘৰৰ মুখে মুখে ডাষ্টবিন একোটা, প্ৰায়ভাগ ডাষ্টবিন। আৰু আপোনালোকক মই কৈয়ে দিছোঁ আগতে, মানে এটা পেকেটো নাই। আৰু আপোনালোকৰ ঘৰৰ আগত ডাষ্টবিন লগাবলৈ চেষ্টা কৰক, আপোনালোকৰ গাঁওখন অলপমান চাফা ৰাখিবলৈ চেষ্টা কৰক। কি নেচাৰেল ভিউ আপোনালোকে চাব পাৰে একদম। ফাইনেলি আমি এতিয়া উঠিম আৰু তো গাইছ এনেকৈ মানে আগলৈকে আমি মিহিকে পাহাৰৰ ওপৰত উঠি আছোঁ আৰু আপলৈকে উঠি আছোঁ। আপোনালোকে বতৰটো চাওক একবাৰ, মানে বঢ়িয়া হৈ আছিল, মানে মুকাল হৈ আছিল। হঠাৎ মানে তৎক্ষণাত কেনেকৈ বৰষুণ আহি আমি লুতুৰ পুতুৰ হৈ গ'লোঁ, বৰষুণত আমি একো গমেই নাপালোঁ গাইছ। তো গাইছ এনেকুৱা এটা জাগা নাপালোঁ, মানে এনেকুৱা এখন দোকান নাপালোঁ য'ত আমি মানে ৰখিম। বৰষুণত ভিজি ভিজি আমি মানে বহুখিনি দূৰ যায়ে আছোঁ, মানে বৰষুণত ভিজি। আৰু তো গাইছ ফাইনেলি মানে মিহিকে এখন সৰু মিনি এখন দোকান পালোঁ। দোকানে হয় না কি হয় মই ভালদৰে নাজানো, ত'ত আমি আশ্ৰয় ল'লোঁ দিয়া। তো গাইছ আমি এতিয়া বৰ্তমান আমি আগলৈকে যাব পৰা নাই। ইয়াতে মানে খাৰ একদম বৰষুণ লৈছে। ইয়াতে মই মানে ভালকৈ খাৰাও হ'ব পৰা নাই, ওপৰত খাৰা হ'লে মাথা উঠা লাগি যাব। ইয়াতে মিহিকে মই বহি লওঁ, আৰু মোৰ পাছফালৰ নাজাৰা চাই লওক আপোনালোকে। কেনে কেনে লাগছে ইন্দা ভাল লাগছে ইয়াতে। আমি আহি পাহাৰৰ ওপৰত আহি মানে এখন দোকান পালোঁ। দোকানত মানে বস্তু লৈ আছে। মই অলপ খোৱাকৈ বস্তু আৰু এতিয়া বস্তু খাইছোঁ। আৰু গাইছ এটা কথা হ'ল, মানে কি মই কি প্ৰথমতে কৈছোঁ আপোনালোকক ডাইৰেক্ট চিলডুবি ৱাটাৰফল যাম, কাৰণ আমি চিলডুবি ৱাটাৰফল যাম, নিশ্চয় যাম। মানে ইটোফালে পাহাৰৰ ফালে মানে এটা ভিউটো আল্টিমেট ভিউ এটা আছে।
সেইটো কাৰণে মই পাহাৰৰ ফালে আপোনালোককো লৈ আনিলোঁ। তো গাইজ বেয়া নাপাব আপোনালোকক, আগতে চিলডুবি নেদেখুৱাৰ কাৰণে, মানে চিলডুবিটো দেখাম আপোনালোকক, নিশ্চয় দেখাম চিলডুবিটো। আৰু এতিয়া মানে ইয়াৰ পৰা যাম আমি অলপ ওপৰত, এটা ভিউ পইণ্ট আছে, সেই ভিউ পইণ্টটো চাই পেলাই আপোনালোকক মই চিলডুবি দেখাই আছোঁ গাইজ। তো গাইজ আপোনালোকে যদি ভিডিঅ'টো লাষ্টলৈকে চাই আছে প্লিজ একদম শেষ কৰিহে যাব আপোনালোকে ভিডিঅ'টো। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আপোনালোকে। পাহাৰৰ ঝুম খেতিটো আপোনালোকে নিশ্চয় শুনিছে, আৰু পাহাৰত ঝুম খেতি কেনেকুৱাকৈ কৰে আজি মই আপোনালোকক দেখাই দি আছোঁ। এইটো হ'ল ঝুম খেতি, এইটো মই আপোনালোকক দেখাই দি আছোঁ ঝুম খেতি কেনেকুৱা ধৰণত কৰে পাহাৰত ঝুম খেতি। মানে এতিয়া বৰ্তমান খেতিটো কৰা নাই আৰু কৰিব কিছুদিন পাছত, এতিয়ালৈকে খেতিটো কৰিব। আপোনালোকক মই দেখাই আছোঁ কেনেকুৱাকৈ পানীটো মানে এঠাইৰ পৰা আন ঠাইলৈ কেনেকুৱা মোচনত আহি থাকে মানে। আৰু এইটোৱে হ'ল ঝুম খেতিৰ নিয়ম। আৰু এই ঝুম খেতিটো কৰাৰ পাছত এনেকুৱা নাজাৰা দেখা হয়, কি মজা লগা হৈছে গাইছ। এনেকুৱা নাজাৰা হয় ঝুম খেতি কৰাৰ পাছত। এয়া আমাৰ বাইক, আমাৰ ছাৰে বাইক লৈ যাই আছে, আৰু ইফালে মেঘ। আৰু গাইছ এতিয়া আমি তলত যাওঁ, তলত যাই পেলাই কিবা এটা খাই ল'ম, মানে ভোকো লাগি আছে, কিবা এটা খাই লওঁ, খাই পেলাই আমি চিলডুবি যাই আছোঁ। তো গাইছ এতিয়া আমি হোটেলত ফুৰ্তি ল'ম, মানে পেট পূজাটো মেইন নাই গাইছ, পেট পূজা মেইন, পেট পূজা নহ'লে একো নাই আৰু। এতিয়া আমি চাহ তাহ কিবা অলপ খাই ল'ম, আৰু লগৰকেইটা মানে অলপ আগতে আছে, তাহাঁতো আহি আছে বৰ্তমান। এই চাহ, এই চিংৰা, এতিয়া ময়ো খাম। তো মানে তাতো লাগে অলপ তলত, আৰু ইহঁতো আহিল, ইহঁতো চব মিছাল ল'ব গৈছে, চব মিছাল খাব তাহাঁতে ঠাণ্ডা। গাইছ অলপমান মিহি মিহিকৈ অলপ চব মিছালে দুই গাল মুখত দিওঁ দে, আৰু জ্বালা জ্বালা। তো গাইছ এতিয়া আমি খাৱা লোৱা হৈ ল'লোঁ, প্লেট চিলেট চাফা কৰি দিলোঁ। এতিয়া আমি আৰু মেইন ডেষ্টিনেশ্যনত যাম, বলক গাইছ। তো গাইছ মেইন জেগা এতিয়ালৈকে বৰ্তমান মেইন ডেষ্টিনেশ্যন পোৱা নাই, আৰু মানে অলপমান মানে পাহাৰত খোজকাঢ়ি আছোঁ গাইছ, মিহিকৈ পাহাৰত খোজকাঢ়ি আছোঁ। মানে বৰষুণতো ভিজিছোঁ না, অলপমান খোজকাঢ়িলে মানে অলপমান মাথাটো মিহিকৈ গৰম হ'ব, মানে দেহাটো অলপমান গৰম হৈ উঠি আহিব। আৰু ইফালে আপোনালোকে চাব পাৰে, নিশ্চয় আপোনালোকে পানীৰ চাউণ্ড পায়ে আছে নিশ্চয়। আৰু আগৰ ফালে মই আপোনালোকক দেখাই দি আছোঁ পানীৰ ধাৰ কিন্তু চাওক, ইমান স্পীডত পানী আহি আছে। মানে বৰষুণ দিছিল না, বৰষুণ দিয়াওঁতে মানে পানীটো খেলা হৈ গ'ল। সেইটো কাৰণে মানে আমি ভাবিছিলোঁ আমি গাঁৱত ধুম, মানে এতিয়া গাঁও ধোৱাটো নহ'ব, আমি বৰষুণতো ভিজিছোঁ। আৰু মানে ৰিচেণ্টলি ঈদটো গ'ল, আৰু ইয়াতে এতিয়া মানে বেমাৰ লগাৰ ইচ্ছা নাই, সেইটো কাৰণে আমি গাঁৱতো নোযোৱা। আপোনালোকক মই দেখাই দি আছোঁ। তো গাইছ বৰষুণ দিলে মানে পানীটো এনেকুৱা হৈ যায়। আৰু যদি বৰষুণ নিদিলে হয় ভিউটো এনেকুৱা হৈ থাকিল হয়, এনেকুৱাকৈ মই ভিডিঅ' দেখাবলৈ পাৰিলোঁ হয় আপোনালোককো। তো গাইছ এইটো ক্লিপ মানে মই অলপমান ৰিভাৰ্ছ মোডত লাগি আছোঁ, কেনেকুৱা লাগিছে ক'ব আপোনালোকে। তো গাইছ সেইটো মানুহ আপোনালোকে দেখিবলৈ পাইছেনে? নিশ্চয় দেখিবলৈ পাইছে। আৰু ইমান স্পীডত পানী পৰি আছে, তাৰে মাজত কেনেকৈ মানুহজনে উঠি আছে আপোনালোকে চাওকচোন। এনেকৈ যোৱাটো ভাল হয় নে নহয় আপোনালোকে প্লিজ কমেণ্টত জনাই। মোৰ মতেতো বিশেষকৈ নালাগে এনেকৈ যাবলৈ, মানে এনেকৈ যোৱাটো বহুত ৰিক্সি হয়। আপোনালোকক মই দেখাই দিলোঁ এইখিনি গোটেইখিনি, আৰু ইয়াতে মানে এনেকুৱা পানীটো এনেকুৱা স্পীডত আহি আছে, মানে হাৱাটোতো গম পায় আপোনালোকে যদি আহি কেনে ইয়াতে থাকে আপোনালোকে নিশ্চয় মেহচুচ কৰিব পাৰিব ইয়াতে কেনেকুৱা হৈ আছে। আৰু মানে বৰষুণখিনি নেদা হ'লে আপোনালোকক মই ভালকৈ দেখাব পাৰিলোঁ হয়, মানে বৰষুণখিনি দিয়া শুনি মানে মই ইমান এটা ভালদৰে আপোনালোকক দেখাব নোৱাৰিলোঁ গাইছ। তো গাইছ আপোনালোকক মই এক্সট্ৰিমলি চৰি, তো বিশেষকৈ আপোনালোকক মই বেকগ্ৰাউণ্ডটো দেখাই দি আছোঁ। তো এক্সট্ৰিমলি চলি আপোনালোকে বেয়া নাপাব। একদিন যদি মই বৰষুণ নিদিলে মই একদিন আহি কেনে নিশ্চয় মই আপোনালোকক মই দেখাম। এন্দৰ যাওঁ মচোন চাওক ইয়াক চাহ কৰোঁ, হাগা লগা মানুহ এখনত দৌৰি আহিছে গাইছ। আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত। ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো গাইছ আপোনালোকে আহিলেহে আহিব পাৰে ইয়াতে। তো আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত। আকৌ লগ পাম নেক্সট ভিডিঅ'ত বেলেগ এটা প্লেচলৈকে। তো বাই বাই।